हेलो दोस्तों वेलकम टू माय चैनल टेक्निकल इनफरमेशन आशा दोस्तों আজি আলোচনাৰ বিষয়বস্তু হৈছে কেনেকৈ সহজ মিত্ৰাৰ পৰা এক্সিস বেংকৰ বিচি লব পাৰে আৰু কেনেকৈ আপুনি সহজ মিত্ৰাৰ আইডি লব পাৰে আৰু ডিস্ট্ৰিবিউটৰশিপ কেনেকৈ আপুনি লব পাৰে সেই বিষয়ে আলোচনা কৰা হ'ব তো ইয়াৰ আগতে যিসকলে আমাৰ ইউটিউব চেনেল টেকনিক্যাল ইনফরমেশন আসাম চেনেলটোক সাবস্ক্রাইব কৰা নাই তেওঁলোকে সিম্পলি চেনেলটো সাবস্ক্রাইব কৰি দিব তো আগবাঢ়িছো আজিৰ টপিকৰ ওপৰত আজিৰ টপিকৰ ফাৰ্স্ট আমাৰ হ'ব সহজ মিত্ৰাৰ এক্সিস বেংক বিচি তো এক্সিস বেংক বিচিৰ কাৰণে যিসকলে ভাবিছে এক্সিস বেংকৰ বিচি লব সহজ মিত্ৰাৰ পৰা তেওঁলোকে সিম্পলি আমাৰ এটো কন্টাক্ট নাম্বাৰ কন্টাক্ট কৰি আপোনালোকে এক্সিস বেংকৰ বিচি লব পাৰে তো এই কন্টাক্ট নাম্বাৰ কন্টাক্ট কৰি আপোনালোকে এক্সিস বেংকৰ বিচিৰ কাৰণে যোগাযোগ কৰিব পাৰে তো বাকি যিবিলাক ডকুমেন্ট লাগে সেই বিষয়ে পিছত আলোচনা কৰা হ'ব তো ইয়াৰ পিছত আপুনি সহজৰ যেটো ৰিটেইলাৰ আইডি আছে এই ৰিটেইলাৰ আইডিটো আমাৰ তৰফৰ পৰা ফ্ৰী কৰি দিয়া হৈছে আপোনালোকে ইয়া চাব পাৰিছে ফ্ৰী বাট পাৰচেজ এক্সিস বেংক বিচি যিসকলে ভাবিছে সহজ মিত্ৰাৰ ৰিটেইল আইডি লব তেওঁলোকৰ কাৰণে আমি ফ্ৰী কৰি ৰাখিছো যদি তেওঁলোকে মানে এক্সিস বেংকৰ সিএসপি লয় তেনেহলে তেওঁলোকৰ কাৰণে কি আছে সহজ মিত্ৰা ৰিটেইল আইডিটো ফ্ৰী আছে তো আৰু যিসকলে ভাবিছে না কেৱল ট্ৰানজাকচনৰ কাৰণে এপিএছৰ কাৰণে বা যদি ভাবিছে ৰিটেইল আইডি লব এক্সিস বেংকৰ বিচি নলয় তেনেহলে তেওঁলোকে সাৰ্ভিস পাব পেন কাৰ্ডৰ কাম পাব ইনকাম টেক্সৰ কাম পাব আৰু আপোনাৰ ট্ৰেভেলৰ কাম পাব আৰু ইন্সুৰেন্সৰ কাম পাব বিল পেমেন্টৰ কাম পাব তো এইবিলাক সাৰ্ভিসৰ কাৰণে যিসকলে ভাবিছে আৰু এপিএছৰ কাম পাব তো যিসকলে ভাবিছে কেৱল মাত্ৰ এইখিনি সাৰ্ভিস আমি ইউজ কৰিম তাৰ কাৰণে আপোনালোকে পেমেন্ট কৰিব লাগিব ইয়াৰ কাৰণে পেমেন্ট লাগিব আপোনালোকৰ 590 টকা তো বাকি যদি ভাবিছে নাই আমি কি কৰিম এক্সিস বেংকৰ বিচি লম তেনেহলে তেওঁলোকৰ কাৰণে আমি আইডিটো ফ্ৰী কৰি দিছো তো তেওঁলোকে জাস্ট এক্সিস বেংকৰ বিচি ললে কি কৰিব পাৰিব সহজ মিত্ৰাৰ যেটো আইডি আছে ৰিটেইল আইডিটো তেওঁলোকে ফ্ৰী পাব তো ইয়াৰ কাৰণে কন্টাক্ট নাম্বাৰ আমাৰ দিয়া আছে তলত তো কন্টাক্ট নাম্বাৰত কন্টাক্ট কৰি আপোনালোকে ফ্ৰী আইডি লব পাৰে আৰু যদি ভাবিছে বাকি সাৰ্ভিসৰ কাৰণে লম তেনেহলে তেওঁলোকে 590 টকা পেমেন্ট কৰিলে হয় তো নেক্সট আমাৰ আছিল সহজ ডিস্ট্ৰিবিউটৰ আইডি যিসকলে ভাবিছে সহজ মিত্ৰৰ পৰা আমি ডিস্ট্ৰিবিউটৰ লম তেওঁলোকৰ কাৰণে ফ্ৰী কৰি দিয়া হৈছে তো সহজ মিত্ৰা ডিস্ট্ৰিবিউটৰ সকলৰ কাৰণে ফ্ৰী কৰি দিয়া হৈছে যিসকলে ভাবিছে নাই সহজ মিত্ৰৰ লগত কাম কৰিম ডিস্ট্ৰিবিউটৰ আইডি লম তেওঁলোকে সিম্পলি আমাৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ লগত যোগাযোগ কৰিলে সহজ মিত্ৰাৰ যেটো ডিস্ট্ৰিবিউটৰ আইডি হেতু আমি ফ্ৰী ৰাখিছো কিন্তু বাট কন্ডিশন আছে কন্ডিশনটো হল আপোনাৰ মিনিমাম 5টা কোটা পারচেজ কৰিব লাগিব এক্সিসৰ তো যিসকলে ভাবিছে এক্সিস বেংকৰ ডিস্ট্ৰিবিউটৰ লব তেওঁলোকে সিম্পলি আমাৰ লগত যোগাযোগ কৰিব পাৰে এটো আপোনালোকৰ ডাঙৰ এটা মানে অপৰচুনিটি আমি আমাৰ তৰফৰ পৰা দিছো সিম্পলি আমাৰ লগত যোগাযোগ কৰক যোগাযোগ কৰিলে আপোনাৰ যেটো তো সিম্পলি আমাৰ লগত যোগাযোগ কৰক খুব কম প্ৰাইসতে আপোনালোকে কি পাব 5টা এক্সিস বেংকৰ বিচি পাব এক্সিস বেংকৰ কোটা পাব তো নেক্সট আছে আমাৰ কি তো আপোনালোকে বুজি পালে যে ডিস্ট্ৰিবিউটৰ আইডি আমি যিকোনো ডিস্ট্ৰিক্টৰ পৰা আপোনালোকক প্ৰভাইড কৰাই দিম যিকোনো ডিস্ট্ৰিক্টৰ পৰা আপুনি কি কৰিব পাৰে অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ পৰা ডিস্ট্ৰিবিউটৰ আইডি লব পাৰে তো ইয়াৰ কাৰণে আপোনালোকৰ জাস্ট 5টা কোটা পারচেজ কৰিব লাগিব নেক্সট আছে আমাৰ what documents are required এক্সিস বেংক বিচি যিসকলে এক্সিস বেংকৰ বিচি লব বিচাৰিছে তেওঁলোকৰ কাৰণে কি ডকুমেন্টৰ প্ৰয়োজন আছে এই ডকুমেন্ট কিলি এনেকুৱা ধৰণৰ IABF সার্টিফিকেট বা মার্কশিট যিকোনো এটা লাগিব যদি আপোনাৰ IABF সার্টিফিকেট নাই তেনে এক্সাম দিয়াৰ পিছত যেটো মার্কশিট দিয়ে এটো দিলে আমাক হৈ যাব আৰু আপোনাৰ পুলিশ ভেৰিফিকেশনটো লাগিব আৰু 10ৰ মার্কশিট 10 পাস মার্কশিট লাগিব আৰু আধাৰ কাৰ্ড লাগিব এখিনি ডকুমেন্ট আপোনালোকে সেন্ড কৰিব লাগিব আমাক PDF কৰি তো এখিনি ডকুমেন্ট দিয়াৰ পিছত আপোনালোক কি হ'ব এক্সিস বেংকৰ বিচিটো আমি এক্টিভেশন কৰাই দিম নেক্সট আমাৰ টপিক হল what document are required সহজ আইডি সহজ মিত্ৰা আইডিৰ কাৰণে আমাৰ কি ডকুমেন্টৰ প্ৰয়োজন আছে এখিনি এবাৰ আপোনালোকক দেখাই দিছো আপোনালোকৰ আধাৰ কাৰ্ডখন লাগিব পেন কাৰ্ড লাগিব এক কপি পাসপোর্ট সাইজ ফটো লাগিব আৰু মোবাইল নাম্বাৰ আৰু ইমেইল আইডি এখিনি ডকুমেন্ট আমাৰ JPG বা JPEG ফৰমেটত সেন্ড কৰিব লাগিব এখিনি PDF নালাগে তো জাস্ট আইডিৰ কাৰণে এখিনি আমাক ডকুমেন্ট দিব লাগিব তো এখিনি আছিল আমাৰ বিষয়বস্তু আপুনি সহজ আইডি কেনেকৈ লব পাৰে সহজ মিত্ৰৰ পৰা এক্সিস বেংকৰ বিচি কেনেকৈ লব পাৰে সহজ মিত্ৰৰ পৰা ডিস্ট্ৰিবিউটৰ কেনেকৈ লব পাৰে সহজ
মিত্ৰৰ ডিষ্ট্ৰিবিউটাৰ কেনেকৈ হ'ব পাৰে বা কোন ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিব কোন ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিব পাৰে অল ডিষ্ট্ৰিক্টৰ কাৰণে অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ কাৰণে যিকোনো ডিষ্ট্ৰিক্টৰ বাবে আপুনি কি কৰিব পাৰিব ডিষ্ট্ৰিবিউটৰ এপ্লাই কৰিব পাৰিব নেক্সট আছিল আমাৰ ৰিটেলাৰ আইডিটো ফ্ৰী আছে কিন্তু এক্সিছ বেংকৰ বিচি ললেহে তেওঁলোকে সহজ আইডিটো ফ্ৰী পাব আৰু বাকি এক্সিছ বেংকৰ বিচিৰ কাৰণে বা সহজ আইডিৰ কাৰণে আমাৰ আৰু ডিষ্ট্ৰিবিউটৰৰ কাৰণে এইটো কন্টাক্ট নম্বৰৰ কন্টাক্ট কৰিলে আপোনালোকে কি পাব আইডি পাই যাব তো এইখিনি আছিল আমাৰ আজিৰ টপিক আজিৰ ভিডিঅ' তো থ্যাংক ইউ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো দেখাৰ কাৰণে মিলি আছো নেক্সট এটা ভিডিঅ'ত থ্যাংক ইউ